Subscribe now and press the bell icon. Never miss an update. भारत का राजधानी कौन सा है? भारत की राजधानी नई दिल्ली है। असम का राजधानी कौन सा है? असम की राजधानी दिसपुर है। असम का मुख्यमंत्री का नाम क्या है? सर्बानंद सोनोवाल। हेलो बंधु बान्धवीসকল, বি টেকনিকেল আসাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক গুগলৰ গুৰুত্বপূৰ্ণ এটা সেটিংৰ বিষয়ে ক'ম। আপোনালোকে গুগল এছিষ্টেণ্টৰ লগত বিভিন্ন ভাষাত কথা পাতিব পাৰিব আৰু সকলো ধৰণৰ প্ৰশ্ন সুধিব পাৰিব আৰু এই প্ৰশ্নসমূহৰ উত্তৰ গুগল এছিষ্টেণ্টে আপোনালোকক দিব। আহক কেনেদৰে এই সেটিংটো কৰিব লাগিব মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকক। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এতিয়া প্ৰথমে যাব লাগিব প্লে ষ্টৰত গৈ আপোনালোকে গুগল টাইপ কৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰি আপোনালোকে আপ টু ডেট কৰি ল'ব। মই আপ টু ডেট কৰি থৈছোঁ, মই আপোনালোকক জাষ্ট দেখুৱাই দিছোঁ। ইয়াৰ পিছত আপোনালোকে অপেন কৰি দিব। অপেন কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। আপোনালোকে মোৰ দেখিছে, এই মৰত ক্লিক কৰি দিয়ক। ক্লিক কৰি ছেটিঙত ক্লিক কৰি দিয়ক। ছেটিঙত ক্লিক কৰাৰ পিছত গুগল এছিষ্টেণ্ট বুলি দেখিছে, তাৰ তলত ছেটিং আছে, ছেটিঙত ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপোনালোকে এই এছিষ্টেণ্টত ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপোনালোকে তলত দেখিছে লেংগুৱেজ বুলি, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি কাণত দেখিছে, ইয়াত আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। আৰু আপোনালোকে যিটো ভাষাত সুধিব বিচাৰে প্ৰশ্ন সুধিব পাৰিব। মই হিন্দী ভাষাত সুধিম, হিন্দী ভাষাত ক্লিক কৰি দিয়ক। ইয়াৰ পিছত বেক কৰক আৰু আপ টু ডেট বুলি দেখিছে, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি আপোনালোকে যিকোনো প্ৰশ্ন সুধিব পাৰে। मैं देखुवाई दिसु। भारत का प्रधानमंत्री का नाम क्या है? नरेंद्र मोदी। भारत का राष्ट्रीय खेल कौन सा है? मैंने वेब पर खोजा और मुझे यह मिला, हॉकी। भारत का राष्ट्रीय गीत कौन सा है? मैंने वेब पर खोजा और मुझे यह मिला, जन गण मन। আপোনালোকে এনেদৰে বিভিন্ন প্ৰশ্ন সুধিব পাৰে আৰু গুগল এছিষ্টেণ্টে আপোনালোকক সেই প্ৰশ্নৰ উত্তৰবোৰ দিব। ঠিক আছে বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।